সেয়া চাওক আমাৰ ঘৰৰ ছালৰ টিঙৰ ওপৰত মানে এইজোপা লাও গছ আৰু লাওজোপা কিমান বগাইছে দেখিছে আপোনালোকে। চাৰিওফালে কলি আৰু ফুল ফুলিছে আৰু লাওহে খাব পৰা নাই। তো মই আজি আপোনালোকক এটা লাও ছিঙি দেখাম। এতিয়া এইটো অলপ ডাঙৰ হৈছে, তো ব'লকচোন লাওটো ছিঙো। ওচৰৰ পৰা দেখাওঁ প্ৰথমতে, এইটো চাই লওক। এইটো লাওজোপা দেখিছে নহয়, আৰু এই লাওজোপা আমাৰ মায়ে ইয়াতে এনেই ৰুই দিছিলে এয়া, আৰু ইয়াৰ পৰাই গৈ 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 কিমান ডাঙৰ হৈছে। আৰু এতিয়া এই লাওটো ছিঙিম। বাচি লৈছোঁ আৰু এটা ডাঙৰ কটাৰী এখন লৈছোঁ আৰু লাওটো কাটি বিকা আহক। চাওক এইফালে পৰা তো এইটো লাওটো কাটি লৈছোঁ। আছোঁ তুমি এইফালে আহা। তো লাওটো এতিয়া মই কাটি আছোঁ দেই। আইয়া এইটো এইফালে দেখা দে, কেনেকুৱা হৈছে এইটো লাও? ভাল লাগিছে, ভাল লাগিছে। পাচি কৰি লৈছোঁ। বলক ইটা আমি খাওঁ।